মষ্ট ৱান্টেড মোৰ ইউটিউব চেনেলৰ নাম ৰ'জ কৰা, এইটো মোৰ কাম। আহক তেন্তে আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ এই ভিডিঅ'টো অকল ৰ'জ ভিডিঅ' নহয়, এইটো ভিডিঅ' বেংগলোৰ টু আছাম। আজিৰ এই ভিডিঅ'টো কোনো ৰ'ষ্টিং ভিডিঅ' নহয়, এই ভিডিঅ'টো অকল ব্লগ ভিডিঅ'। এইটো বেংগলোৰ টু আছাম কেনেকৈ কি কৰিব লাগে এয়াৰপৰ্টত তাৰে অলপমান দেখুৱাব চেষ্টা কৰিম। যদিহে কোনোবা বেংগলোৰ টু আছাম গুৱাহাটী আহিব বিচাৰে ভিডিঅ'টো চাব পাৰে। এটা জাষ্ট এয়াৰপৰ্টৰ ভিতৰত এণ্ট্ৰি কৰিছোঁ অলপমানকৈ। ছাৰৰ ফিল কিবা ক'বা নেকি? কিবা ক'বা নেকি? ইউটিউবতে টেনশ্যন কৰিব নালাগে, এইবিলাক চোৱা। ছাইডত ফটো দি দিম তোক কিবা কবি? নাই ক'বলৈ একোৱেই নাই। না কুছ बोलेगा कुछ भी नहीं। आप तो इधर दिल्ली आता है ना? दिल्ली आता है ना? Yeah, Bangalore view. Foodie, ayo foodie. কিবা এষাৰ কৈ দিয়া চমুকে হ'লেও। আফটাৰ 3 years পিছত আমি গৈ আছোঁ অসম গুৱাহাটী গোলাঘাট। আৰু কিবা এষাৰ ইমানে আৰু বেছি নকওঁ, ক'বলৈ নাই আৰু ক'বলৈ মোৰ ভাষা নাই। হ'ব চাওঁ তুমি কিবা এষাৰ কোৱা। তহঁতক এৰি পেলাই যামগৈ, বেয়াও লাগিছে অলপমান। মনতে আমাৰ শান্তিও নাপাব যে ঘৰলৈ যামগৈ। তুমি গাহৰি অকণ নোখোৱালা, সেইটোৱে দুখ থাকি গ'ল আমাৰ। গাহৰি আমি কালিকৈ লগে নাই গাহৰিহে ঘৰলৈ যাবি। গাহৰি আৰু তহঁতক মই চিলাই কৰিম, লোকেল চিলাই। আমি চলাই নাখাওঁ, চুলাই নাখাওঁ, ব্ৰেণ্ডেড মাল খাওঁ বাৰু, সেইটো বেয়া নাখাওঁ বুলি নকওঁ। তুমি গাহৰিটো নোখোৱালা, সেইটোৱে দুখ থাকি গ'ল আৰু। গাহৰিটো খুৱাব লাগিব, জাষ্ট তহঁতি ঘৰ গৈ পাই লওঁ। বাই তহঁতক বাকী আৰু তই যাবি আৰু দেই, হ'ব বিদায়। এয়াৰপৰ্টত সোমাইছোঁ। এখন প্ৰথম গেট, ইয়াৰ ভিতৰত গোটেই এয়াৰপৰ্টটো আছে। ভিডিঅ'টো এনজয় কৰক। এই এয়াৰপৰ্টটোৰ নাম হৈছে কেম্পেগোড়া ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট হয়। এইটো টাৰ্মিনেল 1 হয়, এইটো টাৰ্মিনেল 1। এইটো হৈছে টাৰ্মিনেল 2, এইটোৰ পৰা গুৱাহাটী অভিমুখে যাত্ৰা কৰিম। বেংগলোৰ এয়াৰপৰ্ট আমাৰ প্ৰিয় গ্ৰাহক। হাই কৰি দিয়া, হাই এইখন হৈছে প্ৰথম গেটখন। এইখনতে টিকেট চেকিং কৰে। এতিয়া আহি জাষ্ট লাইনত ৰখিছোঁ। প্ৰথম হেৰি কৰিম। এই তাত হ'ল বৰ্ডিং পাছটো উলিয়াওঁ বুলি ভাবিলে যদি বৰ্ডিং পাছ উলিয়াই ইয়াত উলিয়াব পাৰিব। এয়াই আৰু এটা নতুন ৰূপত ভিডিঅ'টো দিব চেষ্টা কৰিছোঁ। ইয়াত লাইনত গোটেই ৰখাৰ পাছত ভিতৰলৈ এণ্ট্ৰি কৰিম। এতিয়া জাষ্ট এয়াৰপৰ্টৰ ভিতৰত এণ্ট্ৰি কৰিছোঁ। বাওঁ ছাইডে আছে ইণ্টাৰনেশ্যনেল আৰু সোঁ ছাইডে আছে, অলপমান বিচাৰিলে পাব, সোঁ ছাইডে আছে আপোনাৰ ডমেষ্টিক। আমি এতিয়া ডমেষ্টিকত যাম। ফাৰ্ষ্ট বেগটো দি লওঁ। এতিয়া ইয়াতে বেগটো দি লওঁ। ইয়াত হৈছে ভিস্তাৰা বেগ দিব পাৰি আৰু ইণ্ডিক' এয়াৰ হিচাপে বেগ দিয়া বেলেগ জেগা আছে। ইয়াত জাষ্ট অকল ভিস্তাৰা। এতিয়া ভিস্তাৰা বেগ দিব লাইন পাতি আছোঁ। লাইনটো বহুত দীঘল আছে, তেওঁ অলপমান ৱেইট কৰিব লাগিব। আৰু কোনোবাই যদি বৰ্ডিং পাছ উলিয়াওঁ বুলি ভাবে ইয়াতো উলিয়াব পাৰিব ভিতৰত আহি। আৰু তিনি জেগাত বৰ্ডিং পাছ উলিয়াব পাৰি। বেগ দিয়া জেগাতো ল'ব পাৰিব, ইয়াতো ল'ব পাৰিব আৰু অনলাইনো কৰিব পাৰিব। বৰ্ডিং পাছ এখন হৈছে এয়াৰপৰ্টৰ ছেকেণ্ডখন গেট। ইয়াত অকল বৰ্ডিং পাছটো চেক কৰে আৰু এইটো হ'ল ডমেষ্টিক। ইয়াত ইয়াৰ পৰা সোমালোঁ। এতিয়া গৈ আছোঁ চেকিঙত। পৰিৱেশ ইয়াতে হ'ব জাষ্ট চেকিং। সেইটো মেচিন হ'ব আপোনাৰ 7 কিলো ওজনৰ যোনটো বেগ পিঠিত আনিব, সেইটো বেগ আপোনাৰ ইয়াত চেকিং কৰিব লাগিব। আৰু মানুহৰ গোটেই বডিটো চেক হ'ব তাত, ইয়াত দেখুৱাই থোৱা হৈছে স্ক্ৰীণত। আৰু মোৰ সম্পূৰ্ণ চেকিং হোৱাৰ পিছত মই সোমাই আহিলোঁ। জাষ্ট ষ্টেজ গৈ থাকিব লাগিব। জাষ্ট মোৰ আছে গেট নাম্বাৰ 6।
এতিয়া 6ত যাব লাগিব পূৰা ষ্ট্ৰেইট গৈ লেফ্ট ছাইড ল'লেই হৈছে এতিয়া গেট নাম্বাৰ 6ত যাব লাগিব চিধাই আছোঁ মানে যদি কোনোবাই ফ্লাইট কোনখন গেটত আছে গম নাপায় এইখন চালেও গম পাব এইটো মানে এবাৰ এতিয়া মই ওপৰত আছোঁ ওপৰত থাকিলে নহ'ব সেই লিফ্টটোত তললৈ যাব লাগিব জীৱনত প্ৰথমবাৰ ব্লগ ভিডিঅ' বনাইছোঁ সেইকাৰণে মানুহৰ আগত লাজো লাগে সেইকাৰণে ভিডিঅ'বোৰ ভালকৈ কৰা নহয় জাষ্ট অলপমান দেখুৱাব চেষ্টা কৰিছোঁ বেংগলোৰ টু গুৱাহাটী কেনেকৈ ফ্লাইটত জাৰ্ণি কৰিব এইখিনি ৰখিছোঁ বাছ চাপৰি আহোঁগৈ এজন অসম গৈ আছে ইয়াত আপোনাৰ জোতা চেণ্ডেল যদি লেতেৰা হৈ থাকে চফা কৰি ল'ব পাৰি এইবোৰ মেচিন থৈছে তাত ভোকে পিয়াহৰ মাজতে এটা ঠাণ্ডাকৈ খাই ল'লোঁ এইবাৰ এইখনতে গৈ আছোঁ জাষ্ট মোৰ এইবাৰ ছেকেণ্ড টাইম হ'ব ফ্লাইটত তোমার 6 6 কি 6B 6D ফাইনেলি বহিলোহি ফ্লাইটত তেতিয়া অকল বেয়া উইণ্ড' ছিট নাপালোঁ Guwahati in the next 5 to 10 minutes. Double investment, so we're expecting to touch down Guwahati in the next 35 to 40 minutes. Apologies for the delay caused. Your patience. You all have a football plan so far. For information, Guwahati is reporting temperature of 29 degrees and it's currently raining over the airfield. और फॉर DGCA की कॉन्टैक्ट डिटेल्स हमारी इन फ्लाइट मैगजीन में हैं धन्यवाद বেক ক'ত আহিব বাৰু
যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব কমেণ্ট কৰিব লগতে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব ভিডিঅ'টো অকল গুৱাহাটী বেংগলোৰ ভিডিঅ' বনোৱা হৈছে ইয়াত কোনো এডিটিং নাই অকল ভিডিঅ'টো দেখুৱাব চেষ্টা কৰিম